নমস্কাৰ কি খবৰ ইমান ডাৱৰীয়া বতৰৰ খবৰনো ভাল হ'বনে ন একদম অৱস্থা বেয়া হৈছে ইমানেই বৰষুণ আমাৰ ভিতৰত পানী আহি গৈছে ভিতৰত পানী আহিছে মানে এফালে চট দিবৰ কাৰণে ঠিক কৰিছে যে বাহিৰত এফালৰ পৰা খোজা ঢালু হৈ গৈছে ভিতৰটো পানী ভিতৰত সোমোৱা নিচিনা হৈছে কিন্তু সোমোৱা নাই বাৰু অলপ জেকা হৈ গৈছে একদম লেতেৰা তাৰপিছতে আমাৰ এইফালে জাগিটা খেলি আছে জানি দেউতা মোবাইলটো বাঢ়িছে গুণি দি থৈ আছোন যা জলদি যোৱা আৰু আমাৰ শ্বশুৰ দেউতাক আমাৰ শান্তিয়ে দেউতা বুলি কয় আৰু নিজৰ বাপেকক গুণি বুলি কয় দেউতা নকয় পাপাও নকয় গুণি কয় কি আৰু সৰুৰ পৰাই ফুটিলে গুণিয়ে হৈ থাকিলে আৰু গুণিৰ বাপেকেও তাইক গুণি কয় আৰু তাইৰ বাপেকক গুণিয়ে কয় তাৰপিছত আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি বোলো কিবা এটা বনাওঁ ডাৱৰীয়া বতৰ আৰু আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ ভাবিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু আপোনালোকে আৰু বনাম মানে আপোনালোকৰ নাৰিকলৰ চাটনি বনাম এনেকৈ দোচাত লগত যে খাই সেইটো বনাম বুলি ভাবিছোঁ তাকে আপোনালোককো দেখুৱাম বোলো কেনেদৰে বনালোঁ ঘৰত ইমান সহজকৈ আৰু বেছি বস্তু নালাগে বাৰু আৰু ভিডিঅ'টোতে দেখিব আপোনালোকে টিকট কেনেকৈ যোগাৰ কৰিছোঁ বনাইছোঁ আৰু এই ছোৱালীৰ পৰা বহুত দিগদাৰেই হয় আমনি পৰিলে নেকি পোৱা নাই চকী টকী ঘটালি ফুৰে ঠিক আছে বাৰু ব'লক ইমান আমনি গৈছে অকণমান কিবা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাব নাপাহৰিব কেনেকুৱা পালে আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ঠিক আছে ব'লক ভিডিঅ'টো এনজয় কৰক বন্ধু বান্ধৱীসকল এতিয়া মই নাৰিকলৰ চাটনিটো বনাবৰ কাৰণে এটা নাৰিকল লৈছোঁ আৰু মোক সহায় কৰি দিছে মোৰ মানুহজনে যিহেতু ছোৱালীৰ কাৰণে অসুবিধা হয় আৰু নাৰিকলটো চাফা হৈ গ'ল কিমান ধুনীয়া ওলাইছে নাৰিকলটো দেখিছেনে আৰু এনেদৰে আপোনালোকে নাৰিকল এফালো ল'ব পাৰে এটাও ল'ব পাৰে আৰু মই লৈছোঁ এফালে নৰসিংহৰ পাত আৰু নৰসিংহৰ পাত বেছি নিদিওঁ বাৰু কিন্তু থালটো চিগুতে গুচি আহিল সেইটো কাৰণে আহি গ'ল আৰু এইফালে এতিয়া লৈছোঁ চানাডাল এইটো বুট দালিটো এইটো লৈছোঁ 25 গ্ৰামমান হ'ব চাগে আৰু তিয়াই থৈছিলোঁ আৰু এইফালে আছে নহৰু আদা আৰু এইখিনি চব মিক্সিত দিয়া হ'ব আৰু এইটো লাগিব তেল মাৰোঁতে আৰু এইখিনি এতিয়া মিক্সিত দিম একেলগে চব দি দিম ইয়াতে নহৰু আদা বুট দালি আৰু নাৰিকল আৰু অকণমান পানীও দিব লাগিব বেছি হয়তো ডাঠ হৈ যাব সেইটো কাৰণে আৰু ইয়াতে জলকীয়া থাকি গৈছিল জলকীয়াও দি দিছোঁ মোৰ নিজৰ জোখমতে আৰু আমাৰ এতিয়া এইখিনি নাৰিকলৰ চাটনিখিনি ৰেডি হৈছে প্ৰায় আৰু তেনেই সহজ দেখিছেনে বিশেষ একো নাই বাৰু বস্তুকেইটা যোগাৰ কৰিবলৈ অকণমান টাইম লাগে ওৰ পৰা ইটো সিটো আনোতে কিন্তু তেনেই সহজ আৰু হোটেলত প্ৰায় দোচাৰ লগত দিয়ে বাকী কিবা কিবি এনেকৈ খালেও দিয়ে চাগে ম'মৰ লগতো দিয়ে নেকি কিবা কিবি এনেকৈ ম'মৰ লগত নিদিয়ে নিদিয়ে আৰু নিমখ থাকি গৈছিল নিমখো দিছোঁ তাৰপিছতে আৰু একদম হোটেলৰ ষ্টাইলৰ হৈছে দেই একদম হোটেলত যেনেকুৱা হয় আৰু ঠিক তেনেকুৱাই হ'ব আৰু এইফালে মোৰ কেৰাহীতে গৰম হৈ আছে মই তেলটো মাৰিবৰ কাৰণে আৰু নাৰিকলখিনি ভাজা কৰা নাই দেখিছেই ডাইৰেক্ট মিক্সিত দিছোঁ আৰু লৈছোঁ ইয়াত সৰিয়হ 1 চামুচ আৰু চামুচখন হৈছে মোৰ জাগ্ৰিটাৰ চেৰেলেকত ফ্ৰী অহা আৰু লৈছোঁ জলকীয়া 3টা আৰু এইখিনি ফাৰ্ষ্টে মই এতিয়া কেৰাহী গৰম হ'ল তেলো গৰম হ'ল এতিয়া মই সৰিয়হখিনি দিছোঁ তাৰপিছতে দিছোঁ জলকীয়া 3টা আৰু কেনেকুৱা ফুটিছে সৰিয়হ দেখিছে আৰু ইয়াতে দি দিছোঁ এতিয়া মোৰ নৰসিংহৰ পাতকেইটা আৰু এইখিনি এতিয়া ভাজা হোৱাৰ পিছতে আৰু নাৰিকলখিনিত দি দিম এনেই সহজ দেখিলে ইমান পটককৈ হৈয়ে গ'ল আমাৰ নাৰিকলৰ চাটনিখন আৰু যিকোনো বস্তুৰ লগতে খাব পাৰে ভাতৰ লগতো খাব পাৰে আৰু কিন্তু মই খাবৰ কাৰণে পুৰি ৰেডি কৰিছোঁ আৰু আমাৰ এতিয়া নাৰিকলৰ চাটনি ৰেডি হৈ গ'ল তেনেই সহজতে আৰু এতিয়া আমি গৰমে গৰমে খাবলৈ লৈছোঁ পুৰি আলুৰ তৰকাৰীৰ লগত আৰু আলুৰ তৰকাৰীটো বনাইছোঁ আলু বিলাহী আৰু ইয়াতে জিৰা কচুৰি মেথি দি তেল মৰা হৈছে ইয়াতে নহৰু আদা পিঁয়াজো আছে আৰু মছলা আপোনাৰ জিৰা ধনিয়া গৰম মছলা ৰেড চিলি আছে আৰু তেনেকৈ বনালোঁ আৰু ৰুটিৰ লগত খাবলৈ বহুতেই ভাল হয় এইটো চব্জি আৰু এনেকৈ আপোনালোকেও খাব আৰু খাই লৈ কমেণ্টত জনাব কেনেকুৱা পালে চাটনিটো আৰু এতিয়া আমিও খাওঁ ডাৱৰীয়া বতৰ একদম ৰৈ থাকিব নোৱাৰিছোঁ কিমান ধুনীয়াকৈ একদম ফুলা ফুলা লুচিৰ সৈতে আৰু ঠিক আছে
এতিয়া আমি খাই লওঁ, তাৰপিছতে খোৱাৰ পিছত আকৌ লগ পাই আছোঁ। আৰু লৈ লৈ খাবলগীয়া আছে অ দেখা জানটো wow paratha nih kapan lagi demi kuah lagi aku mau kuah kan kuah Date is insect. Erera. Udah sama ini sudah lama dulu sih. Udah bawa mohon. Dia tahu. Dia nanti berapa? Kita ini bukan dibolehkan ada stamp tuh main dia. Kabarnya ভাল হৈছে? ৰবা খাই হ'ব দিয়া আৰু আজিৰ ভিডিঅ'টো এতিয়া খাই সামৰণি মাৰোঁ আৰু কেনেকুৱা পালে শেষত আপোনালোকে জনাবলৈ নাপাহৰিব আৰু এনেকৈ আপোনালোকেও ঘৰতে ট্ৰাই কৰিব আৰু আশা কৰোঁ ভালে পাব আৰু ভাল পালে শেষত জনাব আৰু কেনেকুৱা পালে এদিন খাই কিনে ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ যদি ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তেতিয়াহ'লে আজি দেখোন আকৌ লগ পাম পুনৰ নতুন ভিডিঅ'ত বাই 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 দিদিয়া বাই বাই দিদিয়া বাই বাই